লংকাত এগৰাকী মহিলাই জন্ম দিলে তিনিটাকৈ সন্তানৰ। লংকাৰ এখন ব্যক্তিগত হস্পিটেলত সন্তান জন্ম দিলে তিনিটাকৈ। পাৰবিন বেগম নামৰ মহিলাগৰাকীয়ে জন্ম দিয়ে তিনিটাকৈ সন্তান। শিশুকেইটাৰ লগতে মাতৃও বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে। দৰিদ্ৰ হোৱাৰ বাবে যাৱতীয় খৰচ বহন চিকিৎসালয় কৰ্তৃপক্ষৰ। পুনৰ পৰা জনাইছোঁ, এই মুহূৰ্তত লংকাত এগৰাকী মহিলাই জন্ম দিলে তিনিটাকৈ সন্তান। লংকাৰ এখন ব্যক্তিগত হস্পিটেলত সংঘটিত হৈছে এই ঘটনাটো। সি হ'ল আমাৰ ডাঙৰ দিদিৰ মোটা হয়। মানে আজি ৰাতিপুৱা মানে হস্পিটেলত লংকাশ্বৰীত লৈ আহিছোঁ। অহাৰ পিছত তিনিটা ল'ৰা হ'ল আৰু মোৰ বৈনিকৰ মানে একো নাই আৰু যোগালী কাম কৰে, খায়, 300-400 টকা হাজিৰা পায়। আৰু এতিয়া লংকাশ্বৰীত লৈ আহিছোঁ ডক্টৰ ছাৰ। আছোঁ আমাৰ লংকেশ্বৰী হস্পিটেল, আৰু ইয়াতে আজি অলপ আগতে ডেলিভাৰী এটা হ'ল। নৰ্মেল ডেলিভাৰী হৈছে সম্পূৰ্ণৰূপে। আমাৰ ডবকাৰ টেংতলি জাগাৰ পৰা আহিছে প্ৰসূতিগৰাকী। তো অহাৰ পাছত যিখিনি ইনভেষ্টিগেশ্যন কৰিবলৈ কৰা হ'ল আৰু আল্ট্ৰাচাউণ্ডো লৈ আহিছিলে, তাৰ পাছত ডেলিভাৰী আমাৰ নৰ্মেলেই হৈছে। ট্ৰিপলেট বুলি কয়, 3টা শিশু একেলগে জন্ম হৈছে। তো তিনিটা ল'ৰা, হয় হয় ল'ৰা হৈছে। তো ওজনকেইটা কম আছে, আপোনাৰ ধৰি লওক 1.2 আছে, 1.3 আছে, 1.1 আছে। আৰু বৰ্তমান কণ্ডিশ্যনটো অলপমান ছিৰিয়াছ, যিহেতু ৰেছপিৰেটৰী ডিষ্ট্ৰেছ আছে, যিখিনি সচৰাচৰ প্ৰিটাৰ্মৰ ক্ষেত্ৰত হয়। আৰু 30 উইকছত ডেলিভাৰী হৈছে, মানে 30 সপ্তাহত ডেলিভাৰী হৈছে। হয়, বেবীকেইটাৰ কণ্ডিশ্যন ইমান এটা ঠিক নহয়, কিন্তু আমি ট্ৰাই কৰিম এইটো এতিয়া।